আজি যেটো তোমাৰ সাকসেস আমি দেখিবলৈ পাইছো মানুহৰ মানে কি এটা এম্বিশন থাকিব লাগিব হাই এম্বিশন বা তুমি যেটো ওয়েট গৈ আছা মানুহৰ এটা ফিউচাৰ প্ৰসপেক্ট যেটো হয় সেই বস্তুটো মানুহে অনুমান কৰিব পাৰিতো যিবিলাক ধৰা আপকামিং ইউটিউবাৰ্স আছে তেওঁলোকে কেনেকৈ ইনস্পায়াৰ হ'ব বা তেওঁলোকে কেনেকৈ ইয়াতে লাগি থাকিব তেওঁলোকক বেসিক্যালি সাজেস্ট কৰা BarmanS ব্লগলৈ সকলোকে আমন্ত্ৰণ জনাইছো আজি আমি গৈ আছো নলবাৰী ডিস্ট্ৰিক্টৰ ধমধমা জয়যাত্ৰা দেখুৱাম আপোনালোকক এজন ইউটিউবাৰৰ এজন কমেডিয়ান বৰ ফেমাস আপোনালোকে নামটো কলে জানিবই গতিকে তেওঁৰ মুখৰ পৰাই আমি জানিম ভিডিঅ'টোত মোৰ লগত জড়িত হৈ থাকিব চলিয়ে আগে বঢ়তে এয়া নলবাৰী গণেশ মন্দিৰৰ পৰা আমি সিধাই আহি এয়া ধমধমা পাইছোহি ইয়াৰ পৰা ৰাইট হেণ্ড সাইডে যাব লাগিব তাৰ পিছত তেওঁৰ ঘৰ পামগৈ ৰাইট সাইডেদি সোমাইতো আহিলো বহুত ইন্টেৰিয়ৰ হয় দেখিছে আপোনালোকে ৰাস্তা কনষ্ট্ৰাকচনৰো কাম চলি আছে একদম গাঁৱৰ ভিতৰত হয় আৰু পাম আৰু অকমান পিছতে ইমান ষ্ট্ৰাগল কৰি আহি ৰাস্তাবিলাকতো আপোনালোককে দেখুৱালো তো আহি আমাৰ এই যিজন এণ্টাৰপ্ৰেনিয়ৰ বুলি মই ক'ব লাগিব তেওঁক আহি লগ পালো তোমাৰ ভাল নামটো কি আছিলে নমস্কাৰ মোৰ নাম জিন্তু বৈশ্য তেওঁ একচুৱেলি জিন্তু বৈশ্য যদিও তেওঁ মিষ্টাৰ হাৰা নামে মানে খ্যাত ৰাইজে সকলোৱে জানে একচুৱেলি তেওঁ এটা বেলেগ চেনেলত আছিল মই জানা মতে তাৰ পৰা মানে ইউটিউবৰ জাৰ্নি তেওঁ ষ্টাৰ্ট হৈছিল আমি জানিব বিচাৰিম যে তোমাৰ মই মিষ্টাৰ হাৰা বুলি কম তোমাক মিষ্টাৰ হাৰা তোমাৰ জাৰ্নি কেনেকে ইউটিউবৰ ষ্টাৰ্ট হৈছিল মই মানে প্ৰথমতে এলা এক্টিং হয় মানে এলা বহুত লাজ কৰিছিল আৰু আচ্ছা মানে মোক যদি কোনোবাই এক্টিং কৰিব দে মই কৰা নাছিলো মই প্ৰথমতে কেমেৰা কৰিছিলো লাজ কৰা মানুহ এতিয়া বিখ্যাত কমেডিয়ান কৰিছিলো কেমেৰা কৰিছিলো মানে কি একদিন মানে বিকাশ হতৰ চেনেলটো যোন ব্ল্যাক এণ্ড হোৱাইট আচ্ছা ব্ল্যাক এণ্ড হোৱাইট বুলি যে চেনেল আছে সেইটো চেনেলৰ লগত জড়িত আছিল মই তাতে আছিলো আচ্ছা মানুহ দুটা মানুহ কম হৈ গ'ল মানে তাতে মানে এক্টিং কৰা মানুহ বিকাশে ক'লা বোলে কি এইটো তই কৰি দিছোন মোৰ লাজ লাগে কেনেকৈ কৰোঁ কৰিছোন একবাৰ অলপমান ভালো হ'ল তাৰপিছত থেংক ইউ কৰাৰ পিছত আৰু যোনবিলাক কৰিলোঁ মানুহখিনি যেতিয়া চালাকৰ ভিডিঅ'খিনি তাতে কমেণ্ট এটা আহিছিল আৰু অলপ ভাল হৈছে আৰু তাৰমানে মই অলপমান নিজকে সাহস পালোঁ আৰু মই এইটো কোন চনৰ কথা এইটো 2020 আচ্ছা বেছি দুবছৰ আগৰ কথা আৰু লাহে লাহে কৰোঁতে কেমেৰাটো বাঢ়ি দিলোঁ আৰু এক্টিঙতে আহি গ'লোঁ আচ্ছা মই ৰিচেণ্টলি 2 মাহ আগত এটা নতুনকৈ চেনেল এটা খুলিলোঁ মিষ্টাৰ হাৰা বুলি অ'কে মানে তোমাক তাতে সেইটো চেনেল মিষ্টাৰ হাৰা মানে তুমি কিয়াতো আছিলা সেইকাৰণে তুমি মিষ্টাৰ হাৰা নামটো নেৰিলা আৰু আচ্ছা নতুন চেনেল যিটো খুলিছা মিষ্টাৰ হাৰা অ'কে কোৱা আগতে এনেকুৱা আপোনালোকক ব্লগেই দেখাইছো ন বিভিন্ন জেগা দেখাইছো মাজে মাজে এনেকুৱা ধৰণৰ এণ্টাৰপ্ৰেনিয়ৰ বুলি মই ক'ব লাগিব তেওঁতে চেনেল ষ্টাৰ্ট কৰিছিলে কেনেকৈ ইনস্পায়াৰ হ'ল তেওঁৰ গোটেই ডিটেইলছ আমি জানিম মানুহে কেনেকৈ ষ্ট্ৰাগল কৰি পেলাই এটা মানে ছাকচেছৰ পথ ল'ব পাৰে তো তেওঁ কৈ আছিলে কি 2 মাহ হৈছে তেওঁৰ যিটো নতুন মিষ্টাৰ হাৰা বুলি চেনেল তেওঁ খুলিছিলে সেই মিষ্টাৰ হাৰাৰ চেনেলটোৰ বিষয়ে তেওঁ ক'ব মানে যিখিনি মৰম পাইছোঁ আৰু আপোনালোকৰ পৰাই মানে ভৱিষ্যতে যাতে পাই থাকোঁ আৰু তেতিয়া আমি ভিডিঅ' বনাত মানে অলপ সাহস পাম মানুহৰ ছাপোৰ্টতেতো আমি আগবাঢ়ি আহিছোঁ নহয় জানো তো তেখেতসকলক এৰিটো আমি কেতিয়াও হেৰি কৰিব নোৱাৰোঁ এই উৎসাহ সদায় তেওঁ এক্সপেক্ট কৰে বা আমিও সদায় আপোনালোকৰ পৰা কামনা কৰিছোঁ সদায় আমাক ছাপোৰ্ট গাইডেন্স আপোনালোকে দিব আমাৰ ভুল ত্ৰুটিবোৰ দেখুৱাই দিব গতিকে তেওঁৰ যিটো মিষ্টাৰ হাৰা চেনেল সেইটো তেওঁ বেছিকেলি কমেডিৰ ওপৰত বেছ কৰিয়ে কৰা হৈছে মানে ষ্টৰি টাইপৰ আৰু ন ষ্টৰি কমেডি চিৰিয়েলিও কৰা হয় মানে খণ্ড মাজে মাজে কৰা যায় কেতিয়াবা তাৰপিছত কোৱা আমি বেছিকেলি তোমাৰ পাৰ্চনেল লাইফৰ বিষয়েহে জানিব বিচাৰিম মানে ইউটিউব জাৰ্নিৰ লগত সংগতি ৰাখি পেলাই মিষ্টাৰ হাৰা তুমি ষ্টাৰ্ট কৰি দিলা ব্লেক এণ্ড হোৱাইটৰ পৰা ছেপাৰেশ্যন ল'লা মিনছ তেওঁৰ লগততো তোমাৰ আছে অকল মই নাই আমাৰ লগত আৰু আছে সেইটোৰ নাম ল'ব লাগিব হীৰক আছে পাৰ্থ আছে ভাস্কৰ দা আছে আৰু মই অংকুৰ আছে আচ্ছা গোটেইবিলাকে মিলি টিম ৱৰ্ক কৰি আছো টিম ৱৰ্ক ভেৰি গুড আজি যেটো তোমাৰ সাকসেস আমি দেখিবলৈ পাইছো মানুহৰ মানে কি এটা এম্বিশন থাকিব লাগিব হাই এম্বিশন বা তুমি যেটো ওয়েট গৈ আছা মানুহৰ এটা ফিউচাৰ প্ৰসপেক্ট যেটো হয় সেই বস্তুটো মানুহে অনুমান কৰিব পাৰিতো আমি এতিয়া অনুমান কৰিব পাৰিছো আৰু মই সেই কাৰণে ভাবিছো কি যিবিলাক ধৰা আপকামিং ইউটিউবাৰ্স আছে তেওঁলোকে কেনেকৈ ইনস্পায়াৰ হ'ব বা তেওঁলোকে কেনেকৈ ইয়াতে লাগি থাকিব তেওঁলোকক বেসিক্যালি সাজেস্ট কৰা কাৰণ তুমি এটা এক্সেপশ্যনেল মই এণ্টাৰপ্ৰেনিয়ৰ এই কাৰণে কৈছোঁ কাৰণ মানুহে যিটো কাম হাতকে কৰে এক্সেপশ্যনেলি কৰে তো তেওঁকে এণ্টাৰপ্ৰেনিয়ৰ বুলি কোৱা হয় তো সেইকাৰণে কৈছোঁ কি যদি কোনোবা আজিৰ ল'ৰা ছোৱালী আছে তেওঁলোকে ধৰা এই ইউটিউব লৈ পেলাই ব্যস্ত বেছিভাগ মানুহ
আৰু এটা বহুতৰ কাৰণে ৱেও হৈ পৰিছে দিয়াচোন মানে ইউটিউব বা কৰিছে বা কৰিম বুলি ভাবি আছে মানে সিহঁতক ক'ব বিচাৰিছোঁ মানে মই কি হয় মানে মানে হঠাৎ উঠি যোৱা বস্তু নহয় এইটো মানে টাইম লাগিব ধৈৰ্য লাগিব মানে কৰি 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 অৱশেষত ফল মানে পাবই আৰু চিয়'ৰ মানে ধৰক এটা ভিডিঅ' দিলাক বা ভিউজ ধৰক 50টা 60টা 100টা আহিল বা ক'তনো ভিউজ আহিব নাহে আৰু সেনেকৈ থৈ দিলে নহ'ব আমিও সেই 10টা 20টা ভিউৰ পৰাই মানে কৰি 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 আজি ডাঙৰ হোৱা নাই মানে যিখিনি পাইছোঁ আৰু সেইখিনি কৈ আছোঁ মানে হা মানে ধৈৰ্যটো লাগব মানে এটা কথা আমি সৰুতেও পাইছোঁ যে ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ ছাকচেছ হয় নে নহয় তোমাৰ ফেইলিয়াৰৰ বিষয়ে জানিব বিচাৰিম এই জাৰ্ণিত ইউটিউবৰ জাৰ্ণিত ষ্টাৰ্টিঙৰ পৰা মাজত তোমাৰ যেনেকুৱা ফেইল হৈছিলা কিছু কিছু ক্ষেত্ৰত তাৰপিছতো তুমি এৰি দিয়া নাই তাক আকৌ তুমি খামোচ মাৰি ধৰিছা নহয় জানো এই ফেইলিয়াৰৰ বিষয়ে অকণমান কৈ দিয়া ফেইলিয়াৰ মানে চাওক এতিয়া মই যি ইউটিউব কৰি আছিলোঁ মানে তেতিয়া ধৰক আমাৰ চাহ খাবই পইচা নাছিল মানে তোলা তুলি কৰি খাইছিলোঁ আৰু লাহে 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 দিন যাই আছে অলপ অলপ পইচা আহি আছে আমি চাহৰ পৰা আমি মানে যিদিনে শ্বুটিং কৰোঁ তেতিয়া ভাত খাব পৰা হ'লোঁ আমি ভাত খাব পৰাৰ পিছত লাহে 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 কৰি 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 মানে ব্লেক এণ্ড হোৱাইটৰ কথা কৈছোঁ আমি তাৰপিছত আমি আকৌ আগতে চেলাৰী পোৱা হ'লোঁ আচ্ছা আচ্ছা চব জাৰ্ণিতে মানুহৰ এটা ভাল আৰু এটা বেয়া দিশ থাকে হয় নে নহয় কোনোবাই ছাকচেছ হয় কোনোবাই ফেইলিয়ৰ হয় গতিকে ফেইলিয়ৰ হৈও বহুত মানুহে মানে ৰাস্তা এৰি নিদিয়ে হা তো তেওঁ এদিন ছাকচেছ হ'বই তেওঁৰ গ'লটো টাৰ্গেটটো তেওঁ বনাই থোৱা আছে গতিকে সেইটো টাৰ্গেট তেওঁ গ'লটো এচিভ কৰিবই লাগিব গতিকে তেওঁ সেই ৰাস্তা এৰি নিদিয়ে ফেইলিয়ৰ ইজ দ্য পিলাৰ অফ ছাকচেছ মই যিটো কথা কৈছোঁ তো তোমাৰো ধৰা এনেকুৱা ফেইলিয়ৰ বা এনেকুৱা নিগেটিভ কিবা এনেকুৱা তোমাৰ মাইণ্ডত আহিছিলে নেকি কাৰণ তোমাক এইকাৰণে সুধিছোঁ উইদিন 2 months যেতিয়া তুমি ব্লেক এণ্ড হোৱাইট চেনেলৰ পৰা নিজাববীয়াকৈ এইটো ষ্টাৰ্ট কৰিছিলা এই গ্ৰয়িং যিটো আমি ষ্টেটাছ আমি দেখিবলৈ পাইছোঁ সেইটোৰ কাৰণেহে মই সুধিছোঁ বুজি পাইছানে তো কোৱাচোন বাৰু তেনেকুৱা তুমি ফেইলিয়ৰ বা তেনেকুৱা নিগেটিভ তোমাৰ ইম্পেক্ট হৈছিলে নেকি মানে চাওক এটা ভিডিঅ' যেতিয়া আমি বনাই পিনি ওলাম হা ভিডিঅ'টো কিমান কষ্ট হয় সেইটো বা আপোনালোকেও জানো হয় সেই কষ্ট কৰি যেতিয়া ভিডিঅ'টো ওলাম ওলোৱাৰ পিছত তাতে আপোনাৰ পজিটিভ কমেণ্টো আহে আৰু নিগেটিভ কমেণ্ট আহে এতিয়া মানে যিমান নিগেটিভ কমেণ্ট আহে তাতকৈ পজিটিভ বেছি আহে বাৰু দুই এটা নিগেটিভ আহে আৰু মানে কমেণ্টটো পঢ়ি ভাল নালাগে আৰু মানে কি নিজকে মানে কিবা লাগি যায় আৰু তাৰপিছত ভাবিলোঁ কি আৰু এইবিলাক কৰি নাথাকোঁ নেকি আৰু ইটো সিটো মানুহে বেয়াই পায় তাৰপিছত আৰু মাজে মাজে ভাবোঁ এইটো এৰিলে দেখোন সেই নহয় তাৰপিছত নহয় এইটোত ভালকে লাগিম লাগছোতে ভালকে লাগিম মানে নিগেটিভ কমেণ্টবিলাক মানে মাইণ্ড নকৰোঁ আৰু মানে তোমাৰ মেজৰিটি পজিটিভেই কমেণ্ট পাইছা তুমি মানুহৰ পৰা হয়নে বা ছাপোৰ্ট বুলি ক'ব লাগিব এইটো তেখেতসকলৰ কাৰণে থাকিব লাগিব মাইনৰিটি তোমাৰ 2জন বা 3জনে নিগেটিভ তোমাৰ দিলেই সিহঁতৰ কথাক যদি তুমি বেছি বেছ কৰা তোমাৰ মেজৰিটি মানুহখিনি ইগনোৰ হৈ যাব নহয় সেইটো এটা কথা যিটো তোমাৰ চেনেল এইটো 2 মাহতে তোমাৰ এইটো মনিটাইজ হৈ গৈছে ন 2 মাহ হোৱা নাই আমাৰ ফাৰ্ষ্ট ভিডিঅ'তে মনিটাইজ হৈ গৈছে বাহ সেইটো কোনটো ভিডিঅ' আছিল সেইটো ভিডিঅ'ৰ নাম আছিল হেৰি থকা মানে হেৰি তোমাৰ এই কি ঘৰ জমাই আচ্ছা আচ্ছা সেইটো তোমাৰ ফাৰ্ষ্ট ভিডিঅ' আছিলে এই মিষ্টাৰ হাৰা চেনেলত অ' মাই গড সেইটোৱে তোমাক মনিটাইজ কৰাই পেলাইছে কিমান ভিউজ পাইছিলা এইটো 100K প্লাছ হৈছে 100K মাই গুডনেছ 15 days 100K প্লাছ হৈ গৈছে সেইটো ভিডিঅ'ই তোমাক মনিটাইজ কৰাই পেলাইছে প্ৰথম ভিডিঅ'টোৱে বাহ তোমাক মই লাকি বুলি ক'ব লাগিব কাৰণ চোৱা আমাৰ মানুহে কিমান হাজাৰ হাজাৰ ভিডিঅ' দিও আজি তাৰমানে 4000 আৱাৰ্ছ যিটো আছে সেইটো মানে কমপ্লিট কৰিব নোৱাৰে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব তোমাৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ কিমান দিন লাগিছে মোৰ 4 ঘণ্টামান লাগিছে অ' মাই গুডনেছ 4 ঘণ্টাতে হৈ গৈছে তাৰমানে আমি এইটোৱে বুজিব লাগিব যে মানুহে কমেডি যিবিলাক ভিডিঅ' আছে সেইবিলাক বেছি মানে আঁকোৱালি লয় ন তোমাৰ চেনেলটোক আঁকোৱালি লৈছে আজি তেওঁ ছাকচেছ হৈছে আৰু এই মিষ্টাৰ হাৰা চেনেলটোৰ পৰা 2 মাহৰ ভিতৰতে তেওঁ ইউটিউবৰ পৰা আৰ্নিং পাবলৈ সক্ষম হৈছে আৰু ৰিচেণ্টলি আমি জানিব পাৰিছোঁ তেওঁ নিজাকে ধুনীয়াকৈ ঘৰ চৰো বনালে লাহে লাহে আৰু লগতে তেওঁ এতিয়া নতুনকৈ এখন গাড়ীও লৈছে কি গাড়ী ল'লে এইখন গাড়ী টাটা এল্ট্ৰছ গাড়ী এখনো লৈছে আমি অকণমান দেখাই দিম তেওঁৰ গাড়ীখন ওচৰত গৈ পেলাই বৰ্মছ ব্লগৰ তৰফৰ পৰা গোটেই ফেমিলি আমাৰ দৰ্শক সকলোৰে ফালৰ পৰা তোমাক আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ আগবাঢ়ি যোৱা সদায় ইয়াক কেতিয়াও নেৰিবা ইউটিউবক নেৰিবা যিহেতু ইউটিউবৰ বাহিৰেও আৰু তুমি কিবা কৰা নেকি ইউটিউবৰ বাহিৰে আমাৰ বেটাৰী ডিলাৰ আছে আচ্ছা
আমি তিনিজনে মিলি কৰিছিলোঁ পাৰ্টনাৰশ্বিপত। অ'কে, তামোলপুৰত এখন আছে, চন্দ্ৰমাত এখন আছে। দুখনে শ্ব'ৰুম আছে তোমালোকৰ। অকণমান তোমাৰ গাড়ীখন দেখাই দিওঁ, গাড়ীখনৰ বিষয়ে অকণ ৰাইজক কৈ দিয়া, আচ্ছা আচ্ছা। হয়নে নহয়? কেতিয়া ল'লা, কেনেকে মন আহিল? গাড়ী লোৱা মনটো মোৰ আগৰ পৰা আহিছিল, বাকী পইচা পাতিও ইমান নাছিল। মই ঘৰত দেউতাক ক'লো, দেউতাই অলপমান হেল্প কৰিলাক মোক। আচ্ছা আচ্ছা। তাৰপিছত গাড়ী লোৱা মানে গাড়ীখন মানে বেলেগ হেলৰ কথা আছিল, একদম মাথাই মাৰা নাছিলো এখন গাড়ী লোৱা। যেতিয়া মই শ্ব'ৰুমত গ'লো, মানে একবাৰ জাষ্ট চাই আৰু গাড়ীখন, তেতিয়া মানে লগৰ এটাই লৈ গ'ল, মানে এখন মানে বহুত ভাল লাগি গ'ল। মই সেইদিনা চিলেক্ট কৰিলো, ল'লে মই এখন গাড়ী ল'ম। আচ্ছা আচ্ছা। মানে কি লাগিলে 15 দিন মানত হ'ল আৰু। তাৰমানে তোমাৰ ইউটিউবৰো কণ্ট্ৰিবিউশ্যন থাকিল, দেউতাও তোমাক হেল্প কৰিলে, গতিকে এয়া উইদিন 2 মান্থছত এটা ছাকচেছফুল ইউটিউবাৰ বুলি ক'ব লাগিব। গতিকে খুব ভাল লাগিল তোমাক লগ পাই। ব'লা তেতিয়াহ'লে তোমাৰ গাড়ীখন অকণমান 2টামান শ্বট আমি ৰাইজক দেখুৱাই দিওঁ। 2 মাহৰ ভিতৰত কিমান ছাবস্ক্ৰাইবাৰ গেইন কৰিলা? মোৰ 17,000 প্লাছ হ'ল। বা 17,000 মেম্বাৰ্ছৰ এটা ফেমিলি তুমি বনাব পৰা হৈ গ'লা, 2 মাহৰ ভিতৰতে বনাই ল'লা। ঠিকে আছে, আমাৰ BarmanS ব্লগৰ তৰফৰ পৰা উইচ কৰিছোঁ, তুমি খুব সোনকালে, ৰাইজেও ছাপোৰ্ট কৰক, খুব সোনকালে 1 মিলিয়ন, 2 মিলিয়ন, 3 মিলিয়ন, হয় নে নহয়, 10 মিলিয়নছ হৈ যাওক। গতিকে আৰু হ'ব পাৰিবা, সদায় পজিটিভ এটিটিউড ৰাখিবা, ৰাইজৰ সহযোগ সদায় থাকিব, তেতিয়া ৰাইজৰ লগত এটাচমেণ্টত থাকিবা, অফক'ৰ্চ হ'ব পাৰিবা। আমাৰ কি হয় আমি নাজানো, কৰি আছো কিন্তু দেই, মনত ভাল ভাৱ এটা লৈ পেলাই আগবাঢ়ি আছো, সেইটোৱে আৰু। কষ্ট কৰিলে বা ভালকে কামখিনি কৰি গ'লে চবৰে হ'ব দিম, সেইটোৱে। বাকী মই আৰু এটা কথা মানে দাদাৰ যোনটো বৰ্মান ভ্লগ চেনেল, BarmanS ব্লগ, মানে মই ভিডিঅ'বিলাক চাইছোঁ, বহুত ভাল ভাল ব্লগ বনাই আপুনি। বাকী আপোনালোকেও মানে অলপ হেল্প কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব আৰু। তেখেতসকলৰ ছাপোৰ্ট, ৰাইজৰ ছাপোৰ্ট নহ'লে আমি কেনেকৈ আগবাঢ়িম? বাকী কৰি দিব। অ'কে, ব'লা তেতিয়াহ'লে গাড়ী চাওঁগৈ আমি। এইখনে তেওঁৰ গাড়ী, চাই লওক আপোনালোকে, অলপ চিনেমেটিক মুডত দেখাই দিছোঁ। কিমান পৰিলে গাড়ীখনত? এতিয়া মই ফাইনেন্সত আছোঁ না, ফাইনেন্সো আছে, ফাইনেন্স, তোমাৰ ইউটিউব, তাৰপিছত তোমাৰ দেউতাৰ, 3টা বস্তু মিল হৈ পেলাই এইখন আহিছে। মানে কি ফাইনেন্সত গাড়ীখন ফাইনেন্সত লৈছোঁ, ল'বই লাগিব ফাইনেন্সত। মোটামুটি এনাই 8,30,000 অনৰোড, বাকী এতিয়া 10 লাখ মানে যাব এতিয়া। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। নেক্সট আমি লগ পাম, আপোনালোকক কেৰেলালৈ লৈ যাম। গতিকে BarmanS ব্লগৰ ফেমিলি মেম্বাৰ হৈ থাকিব, লগতে বিভিন্ন কুৱেশ্যন আমি কৰি যাম, তাৰ লগে লগে গিভৱেৰ ব্যৱস্থা কৰিম। তো আজিলৈ দিয়ক অনুমতি, আকৌ লগ পোৱাৰ আশাৰে। ষ্টে ছেফ, ষ্টে কমফৰ্ট, টেক কেয়াৰ এণ্ড বাই বাই।